নমস্কাৰ। আজি এযোৰ পেপা টংলাৰ ভাইটি এজনে লৈছে। তেখেতৰ নাম হৈছে পল্লৱ বৰা আৰু তেখেতে এইযোৰ মোক অৰ্ডাৰ কৰিছিলে এইযোৰ পেপা। তাৰপিছত আজি ডেলিভাৰী কৰি দিয়া হ'ব। এতিয়া পেপাযোৰৰ টিউনিংটো কেনেকুৱা হৈছে মই আপোনালোকক এবাৰ শুনোৱাই দেখাইছোঁ। এতিয়া পেপাযোৰ ধুনীয়াকৈ পেকিং কৰা হ'ব। এডাল হৈছে গমনলা আৰু হিংটোৰ ভিতৰত গমনলাডাল সুমিয়াই দিয়া হৈছে। লগতে নলো দিয়া হৈছে এক্সট্ৰাকৈ, সেইটো মোৰ ফালৰ পৰা দিয়া হৈছে। তাৰপিছত থাৰ্মকল দুডোখৰ সুমিয়াই দিয়া হৈছে। তাৰ লগতে কাগজ এডোখৰ তলত দিয়া হৈছে। তাৰপিছত পলিথিনত পেপাযোৰ সুমিয়াই পিনে আকৌ ওপৰত কাগজ এডোখৰ দিয়া হৈছে, যাতে পেপাযোৰ গাড়ীত যাওঁতে নিহিলে। কাৰণ পেপাযোৰ গাড়ীত যাওঁতে হিলে, তাৰ ফলত গমনলাডাল হিলিলে মানে আপোনাৰ বস্তুটো ডিষ্টিউন হৈ যায়। সেইটো কাৰণে কাগজডোখৰ দিয়া হৈছে। আৰু এতিয়া ধুনীয়াকৈ তেখেতৰ নামটো লিখি দিয়া হৈছে আৰু পিনক'ড, আৰু লগতে মোৰ নামটোও লিখা হৈছে আৰু মোৰ এড্ৰেছটো দিয়া হৈছে। যোৰহাটৰ পৰা আৰু এজন কাষ্টমাৰ আহিছে, সেইবাবে 3যোৰ পেপা লৈ লৈছোঁ। তেওঁলোকে কোনোবা এযোৰ চিলেক্ট কৰিব ইয়াৰ পৰাই। যোৰহাটৰ পৰা আৰু এজন দাদা আহিছে। তেখেতক এই পাৰ্চেলবোৰ দিবলৈ কাৰণে আজি মানে তেখেতে এযোৰে ল'ব, কিন্তু মানে 3যোৰ লৈ গৈছোঁ। তাৰ ভিতৰত তেখেতে যোনযোৰ পচন্দ কৰে সেইযোৰে লৈ যাব। এতিয়া প্ৰথম যাব ওলাইছোঁ মই শিৱসাগৰৰ পৰা অহা কাষ্টমাৰ কেইজনৰ ওচৰলৈ। তেখেতলোকে ট্ৰেইনত আহিছে। এই ভাইটিজনে মোৰ পৰা পেপা লৈছে। সি বজাই চাইছে এতিয়া পেপাযোৰ কোনযোৰ পচন্দ হয় তাৰ তেখেতে ল'ব। ভাইটিজনক পেপাযোৰ দি আহি এতিয়া মই DTDC অফিচলৈ গৈ আছোঁ টংলাৰ কাষ্টমাৰজনৰ পাৰ্চেলটো দিবলৈ কাৰণে। এয়া মই DTDC পালোহি। এতিয়া মোৰ পাৰ্চেলটোৰ ৰিচিপ্টখন লিখি মেলি দিছে। চ' মই এনেদৰে পেপা অৰ্ডাৰ ডেলিভাৰী কৰি দিওঁ। আপোনালোকেও যদি পেপা ল'ব বিচাৰে তেনেহ'লে মোক যোগাযোগ কৰিব, মই তলত নম্বৰটো দি দিম।